হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আৰু এয়া মই গৈ আছোঁ ঘৰত। আচলতে এইটো ভিডিঅ' হৈছে 31 ডিচেম্বৰ দিনাখন আৰু আমি ৰাতিলৈ এনেকৈ খানা খালোঁ। মা, মই, দেউতা, বা আৰু মামা ল'ৰা আছিলে। আমি মাংস পুৰিম আৰু আচলতে পুৰা মাংস খাই ভাল লাগে। কোনে কোনে ভাল পাব কমেণ্টত জনাবচোন। মই পুৰি মাংস খাই বহুত ভাল পাওঁ। আৰু এয়া হৈছে চুঙাত দিয়া মাংস। চুঙাত দিয়া মাংসটো খাবলৈ বহুত টেষ্টি হৈছিলে কিন্তু দেই। আৰু এয়া চুঙাটো ৰখাবৰ কাৰণে এইকেইডাল পুতি দিয়া হৈছে। মই ৰখাব নোৱাৰিলোঁ প্ৰথমতে, তাৰপিছত আকৌ মামাই আহি ধুনীয়াকৈ ৰখাই দিলে। এয়া মাংস পুৰিছে আৰু লগতে চুঙাত দিছে। আৰু এয়া হৈছে মা দেউতা। আচলতে মায়ে মাংস নাখায়, মাৰ কাৰণে মাছ আনি থোৱা আছে। আৰু মই ভাবিছে ফটো মাৰি আছোঁ, আৰু ফটো মই নাই, অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ মা দেউতা বাক। এয়া হৈছে বা আৰু মামালতো মুখৰ আগতে বহি আছিলে যে সেয়া। আৰু আমি সকলোৱে এনেকৈ আগতীয়াকৈ খালোঁ। আজিলৈ পাই